আছো বৰ্তমান লখিমপুৰত উত্তৰ লখিমপুৰৰ এই ঠাইখিনিৰ নাম হৈছে বিহপুৰীয়া আৰু বিহপুৰীয়াৰ পৰা মই এতিয়া একদম ভিতৰলৈকে গাঁৱৰ ভিতৰলৈকে সোমাই আহিছো আৰু এতিয়া ভাবিছো যে একদম গাঁৱৰ ভিতৰলৈকে সোমাই যাম আৰু মোৰ লগত আছে ইয়াৰে স্থানীয় এজন দাদা এই লখিমপুৰৰ হয় তেখেত পিছফালে বহি আছে কেমেৰাত দেখাই দিব আপোনাৰ ভাল নামটো এবাৰ কৈ দিয়ক জিতেন্দ্ৰ দাই এতিয়া আমাক আজি মোক কথা দিছে যে জিতেন্দ্ৰ দাই কৈছে যে ইয়াতে গাঁৱৰ এই লখিমপুৰত বহুত ধুনীয়া ধুনীয়া ঘৰ আছে কিছুমান হেৰিটেজ প্ৰপাৰ্টি আছে কিছুমান আৰ্কিটেক্ট ডিজাইন কৰা ঘৰ আছে আৰু মই ভাবিছো সেই ঘৰবোৰৰ একো একোটা হোমটো নিশ্চয় দিম আৰু জিতেন্দ্ৰ দাৰ সহায় লৈ আজি সেই ঘৰবোৰলৈকে মই যাম কিন্তু তাৰ আগতে মই ভাবিছো যে মই এটা নিজে ৰেণ্ডম ঘৰত সোমাও যিকোনো এখন অচিনাকি মানুহৰ তাত যাম কিন্তু আজি ঘৰত গৈ কলিং বেল নবজাও আজি ভাবিছো বাটত যাকে লগ পাওঁ কোনোবা ল'ৰা হ'ব পাৰে কোনোবা ছোৱালী হ'ব পাৰে বা কোনোবা এজন ককাও হ'ব পাৰে যাকে লগ নাপাওঁ কিয় মই তাকে গৈ সুধিম যে আপোনালোকৰ ঘৰৰ হোমটো দিব পাৰিম নেকি অলপ বেলেগ ধৰণৰ কনচেপ্ট হ'ব গৈ আছে একদম ষ্টাৰ্টিঙৰ ভিডিঅ'বোৰ যদি চাইছে ঠিক তেনেকুৱাই কৰিম আজি লখিমপুৰৰ ৰাস্তাত মানুহক লগ ধৰি সুধিম যে আপোনালোকৰ ঘৰৰ হোমটো দিব পাৰিম নেকি তেন্তে বলক যাত্ৰা আৰম্ভ হৈছে সোমাই আহিছো একদম গাঁৱৰ ভিতৰত আগৰ ফালে দেখাই দিয়ক কেমেৰাত পুৰা একদম গাঁৱৰ ভিতৰত সোমাই আহিছো এটা বেলেগ ধুনীয়া পৰিৱেশ চাইডত আছে এটা নদী কি নদী দাদা ডিক্ৰং নদী এটা আছে চাইডত আৰু এই ডিক্ৰং নদীৰ পাৰে পাৰে আমি গৈ আছো কোনখন গাঁৱলৈ ভিতৰলৈ দাদা এখন জামুগুৰি গাঁও আছে সেই গাঁওখনলৈকে যাইছো গাঁওখন বোলে বহুত ধুনীয়া আৰু মই সঁচাই দেখিছো ঘৰবোৰো বহুত ধুনীয়া বলকচোন আজি কি হয় কাক লগ পাওঁ ৰাস্তাত কি ধুনীয়া তাল গছ আছে আৰু গাঁৱৰ পদূলিবিলাক ন ইয়াতে সঁচাই জুবিন দালৈকে মনত পৰে যে গাঁৱৰে সৰু সৰু পদূলি আজি মোৰ মাতটো অলপ ভাঙি আছে কাৰণ মোৰ চৰ্দি যোৱা দুদিনমান ধৰি বহুত গা বেয়া তথাপিও আপোনালোকৰ বাবে হোমটো দিবলৈ ওলাই আহিছো মাই গড এই ঘৰটো কি ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছিল সেই ঘৰটোত সোমাম আহি কিনে জিতেন্দ্ৰ দা ধুনীয়া ধুনীয়া ঘৰ আছে আপোনালোকৰ গাঁৱত এইটো এটা ভাল লাগিছে য'তে চাই ততে চকু ৰৈ যাব থৰ হৈ যাব আৰু এইপিনে ৰাস্তাত কোনো নাই কাক সুধিমনো মই দোকানত মানুহ এটাও নাই ইফালেও এখন দোকান আছে কোনোৱে নাই মানুহ দেখোন এখন দোকান BD হাৰ্ডৱেৰ কিবা মানুহে নাই ৰাস্তাত কাক সুধিম আগত এখন দোকান দেখিছো ইফালে কোনোবা এটা আছে দোকানত কোনো ছোৱালী এজনী আছে গাইজ ছোৱালী এজনী আছে তাকে ওলাই আহিছে দেখা ইফালে এক্সকিউজ মি মই আচলতে আহিছিলো অন কেমেৰা মই আচলতে ছচিয়েল মিডিয়াত ভিডিঅ' বনাও ইউটিউবত মোৰ এটা চেনেল আছে ইউটিউবত আমি আজি লখিমপুৰৰ এটা কন্টেন্ট লৈছিলো এইখিনি লখিমপুৰৰ কি ঠাই বুলি কয় লখিমপুৰ বিহপুৰীয়াৰ ভিতৰৰ গাঁও হয় জামুগুৰি বদতি জামুগুৰি পালো নেকি আমি বদতি জামুগুৰি মানে হেৰি আমি মানে কিছুমান ৰেণ্ডম ঘৰত সোমাও ডাইৰেক্টলি ৰেণ্ডম ঘৰত কিছুমান অচিনাকি মানুহৰ ঘৰত যাওঁ আৰু তেখেতলোকৰ ঘৰখন পৰিৱেশটো দেখুৱাও এজ এ হোমটো অসমৰ ৰাইজক সেইটো হেৰিটেজ প্ৰপাৰ্টি হ'ব পাৰে সেইটো একেবাৰে ধনী বহুত ৰিচ ফেমিলিৰ পৰা হ'ব পাৰে আৰু সেইটো একেবাৰে মিডিল ক্লাছো হ'ব পাৰে একো ডাঙৰ কথা নহয় কিন্তু আপোনালোকৰ ঘৰটো ইয়াতে হয় অকমান আগত ন দেখুৱাব পাৰিম নেকি আপোনালোকৰ ঘৰখন অসমৰ ৰাইজক পাৰিম ন আপুনি ইয়াতে দোকানত কিবা ল'বলৈ আহিছে এখন খুৰাৰ দোকান হয় আপোনালোকৰ এখেতৰ ঘৰখন এইখন গাঁৱতে হয় আৰু এখেতক মই সুধিছো যে এখেতৰ ঘৰখন আমি হোমটো হিচাপত দেখুৱাব পাৰিম নেকি সুধিছো দেখাব পাৰিম নে আপোনালোকৰ ঘৰখন দেখাব পাৰিব বিশেষকৈ মোৰ ঘৰত ককা এজনো আছে 100 বছৰ প্লাছ আৰু মানে আপোনাৰ নিজৰ ককা 100 বছৰ পাৰ হৈ গৈছে এইটো বহুত ডাঙৰ কথা 100 বছৰ পাৰ আমিতো 100 বছৰীয়া সম্পত্তি দেখুৱাও 100 বছৰীয়া হেৰিটেজ প্ৰপাৰ্টিও আপোনালোকক দেখুৱাইছো কিন্তু 100 বছৰীয়া এজন ককা আছে ভাল মানুহে লগ পালো আপোনালোকৰ ককাক লগ কৰিব পাৰিম ককা ঘৰতে আছে ন আৰু ঘৰটো দেখুৱাবনে আমাৰ লগত যাবনে আহক কিমান দূৰ ইয়াৰ পৰা আপোনালোকৰ ঘৰটো 100 মিটাৰ আহক তেতিয়াহ'লে গাড়ীতে আহক তেখেতক মাতিছো এতিয়া গাড়ীতে আহিব এতিয়া এনেকৈ গিয়াৰটো লগাই যাবলৈ ওলাইছো এখেত আহি বহিছে পিছফালে আপোনাৰ ভাল নামটো অনামিকা বৰা বৰ ধুনীয়া নাম আৰু পিছফালে আছে আমাৰ জিতেন্দ্ৰ দা আৰু ইফালে অনামিকা বৰা আৰু তাইৰ ঘৰলৈকে এতিয়া আমি গৈ আছো একেলগত আৰু ঘৰটো চাম আৰু লগতে ককা 100 বছৰীয়া ককাজনকো আমি লগ ধৰিম এনে বলক এই ঘৰটোলৈকে যাওঁ একেবাৰে ঘৰত লগ পাই আছো পালো ন ইফালে পাইছো ঘৰটো আহি পালো গাড়ীখন ইয়াতে ৰখাব পাৰিম নে আহি পালো এইটো ঘৰ এইটো ন ভাল লাগিছে
আহি পালো ঘৰ অনামিকাহঁতৰ ঘৰটো পদতি জামুগুৰি গাঁও আৰু গাঁওখনত এই যে ঘৰটো আছে ঘৰটোৰ ভিতৰলৈকে আমি যোৱাই নাই কেমেৰা মই ইয়াৰ পৰাই ষ্টাৰ্ট কৰি দিছো ইয়াতে আছে এজোপা ধুনীয়া বকুল গছ আৰু বকুলৰ যিটো এটা সুবাস মই সম্পূৰ্ণৰূপে গাড়ীৰ পৰা নামিয়ে পাইছো বহুত ধুনীয়া এটা বকুলৰ গোন্ধ বৰ্তমানৰ নাকত লাগি আছে আৰু ইপিনে অনামিকাই বৰ ধুনীয়াকে পৰিপাটিকে ৰাখিছে ঘৰটো কোনে চাফ চিকুণ কৰি ৰাখে গোটেই চবৰে মা দেউতা মই আমি মানে ঝাৰু দিয়াৰ পৰা আদি কৰি চব গোটেইকেইজনে কৰে আৰু ইফালে আছে শেৱালি গছ আৰু এইটো কি গছ হয় দুজোপা দুফালে বকুল গছ আজু ককা দিনৰে হয় আজু ককা দিনৰে হয় দুফালে দুজোপা বকুল গছ আছে ভাল লাগিছে ঘৰ আৰু যিটো বকুলৰ সুবাস ন সেইটো পুৰা নাকত লাগি আছে আৰু এইটো চাইডে ইয়াক কি ফুল গছ হয় এজোপা মচন্দা বুলি কয় মচন্দা ফুল বৰ ধুনীয়া এটা পাত ফুল হয় শেৱালি এইটো চাইডে আছে এজোপা আমলখি গছজোপা দেখি এটা কবিতালৈ মনত পৰিল সৰুতে আমি অসমীয়া মিডিয়ামত যিসকলে পঢ়িছে 90s যিখিনি ল'ৰা ছোৱালী আছে তেখেতলোকে এটা কবিতা পঢ়িছিল আজিকালি সেই কবিতাটো আছে নাইবা ভাল পালো ৰঘুনাথ বিয়ালৈ মাতিলা পিছে আমলখি গছজোপা কিয়নো কাটিলা এই কবিতাটো কাৰোবাৰ মনত আছে নে আৰু এই আমলখি গছজোপা কিন্তু এতিয়াও কাটা নাই কিমান বছৰ পুৰণি হ'ব আমলখি গছজোপা এইজোপা হ'ব হ'ল মানে ইমানটো মই ক'ব নোৱাৰিম কিন্তু তুমি যেতিয়াবা ডাঙৰ হৈ আহিছা দেখি আছা আমলখি খাইছানে লাগে মানে বহুত ধুনীয়া হয় আৰু অনামিকা লাগি আছে যাওঁতে আমলখি খাই যাম আমি আৰু ইফালে এইটো কি দেখিলো এয়া আমাৰ গোসাঁই ঘৰ অ কেমেৰাত দেখাই দিব কেমেৰাত ধুনীয়াকে ফকাছ কৰিব এইটো গোসাঁই ঘৰ মই জোতা পিন্ধি আছো ভিতৰলৈকে যাম বাৰু সেইটো চাইডেৰে সোমাই আৰু গোসাঁই ঘৰত ধুনীয়াকে এনেকৈ টাবত কিছুমান প্লান্টেশন কৰি ৰাখিছে আৰু এইটো চাইডত এইটো ভঁৰাল ঘৰ নেকি এইটো ওপৰত ভঁৰাল ঘৰ তলত গোহালি ঘৰ ইয়াতে মই মেক্সিমাম মানুহৰ এনেকুৱাই দেখিছো ভঁৰাল ঘৰ বিলাক এনেকুৱাই নেকি এনেকাই ৰাখে আৰু তলত আছে আপোনাৰ গোহালি ঘৰ গৰু আছে আপোনালোকৰ যাব পাৰিম নে পাৰিব আহক সোমাই আহক ওপৰ ফালে ভঁৰাল এই যিটো গাঁৱৰ মাটিৰ যিটো সুবাস ন সঁচাকে ভাল লাগে আৰু সেইকাৰণে মই আপাৰ আছামৰ টুৰটো কৰি আছো লখিমপুৰৰ আৰু লখিমপুৰৰ পৰা ক'ত ক'ত যাম মই আপডেট দি থাকিম মোৰ ইউটিউব চেনেলত আপোনালোকে পাই থাকিব এইটো হৈছে গোহালি ঘৰ ধুনীয়াকে চাফ চিকুণকে ৰাখিছে ওপৰত আছে ভঁৰাল ঘৰটো কেমেৰাত দেখাই দিব এইটো চাইডত যদি চাওঁ এইটো চাইডত আছে এখেতলোকৰ আদাৰ খেতি হা ইফালে আদা খেতি ইফালে আদাৰ খেতি আৰু এইটো চাইডে আছে হালধি খেতি আৰু ইফালে দুনিয়াৰ কল আছে এইবোৰ চাগে আপোনাৰ কি কল আছে ইয়াতে ভীমকল জাহাজী কল চেনি কল জাতি কল বিভিন্ন আছে আৰু এইজোপা কি গছ হয় পাইন গছ ওপৰলে আছেগে এইটো বেছি ওখ হৈ গ'ল যে সৰুটো মানে ওপৰতহে আছেগে এতিয়া গৈ আচ্ছা এইটো পাইন গছ হয় আৰু পাইন গছজোপাৰ ছাঁটো আৰু ঘৰটোত চৌপাশে গছ যিহেতু আছে ধুনীয়া ছাঁ পৰি আছে বৰ বিশেষ এটা গৰম পোৱা নাই কিন্তু আজিৰ তাৰিখত বহুত গৰম পৰি আছে 26 জুলাই আৰু এইটো চাইডত যদি চাই ধুনীয়াকে কপৌ ফুল এয়া মোৰ ককা কৈছিলো যে নমস্কাৰ দে ককা একদম হয় ককাক লগ পালো ককা আমি আচলতে ইউটিউব চেনেলৰ পৰা আহিছো ইউটিউব ককাৰ হেনো 101 বছৰ হৈছে ন 101 বছৰ হৈছে 100 ককাৰ এনে হেৰি ককাই ভালকে শুনা পায়নে অলপ ডাঙৰকে ক'লে ক'ব লাগিব মই কৈ যাম আপুনি কৈ দিব নাই ককা আপোনাৰ লগত কথা পাতিব অকমান ডাঙৰকে ক'ব তেওঁ আপুনি বুজি ল'ব ককাৰ এনে কোনটো চনত জন্ম হৈছিল আপোনাৰ 1924 চনত জন্ম হৈছিলে 1924 চনৰ পৰা যদি চাই বৰ্তমান অনামিকাই কোৱা মতে 101 বছৰে হয় প্ৰায় 101 বছৰ ককাই ভাৰত স্বাধীনতা আন্দোলন যিটো অসম আন্দোলন বা ভাৰত স্বাধীনতা আন্দোলন তাতে ভাগ লৈছিল নে আপুনি তেতিয়া পঢ়ি আছিলে 40 চনৰ পৰা 50 চনত এটা হেৰি হৈছে সেই সময়তে অকমান গৈছে কোনোবা আহিছে আমাৰ দাতা আমি তেওঁৰ লগত ক'ৰবাত বাট দেখুৱাই দিছো ঘৰ দেখুৱাই দিছো মানে আপুনি ভাগ ল'বলৈ নাপালে মানে তেতিয়া ককাই পঢ়ি আছিল ভাগ ল'বলৈ নাপালে কিন্তু সেই আন্দোলনখন দেখিছে দেখিছো জৱাহৰলাল নেহৰু গুৱাহাটীলৈ আহোঁতে দেখিছো জৱাহৰলাল নেহৰু যেতিয়া গুৱাহাটীলৈ আহিছিল তেতিয়া ককাই দেখিছিল খোজকাঢ়ি আহিছিলে ৰেলী কৰি আহিছিলে তেতিয়া আচলতে অসম আন্দোলনৰ সময়ত মহাত্মা গান্ধী যেতিয়া গুৱাহাটীলৈ আহিছিল মহাত্মা গান্ধীকো লগ পাইছে মই এইটো কথা পাহৰি গৈছিলো কেনেকুৱা সেই আন্দোলনৰ সময়খিনি কেনেকুৱা আছিল অকমান কওকচোন ককা আন্দোলনৰ সময়ত ধৰক আমাৰ অসমৰ পুলিচ নহয় ব্ৰিটিছৰ পুলিচ তেতিয়াৰ দিনৰ পুলিচবোৰে কি পিন্ধিছিলে লং পেণ্ট নে হাফ পেণ্ট সেইবিলাকে চেলোৱাৰ নিচিনা বস্তু হয় নেকি আৰু তাৰপিছতে খাকী এইটো খাকী কাপোৰ চব খাকী বেল বন্ধা হাতত তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰ আছে
জাতি আছে। বুজিছো। আচলতে ককাই এইটো ক'ব খুজিছে যে ইংৰাজৰ দিনৰ যিসকল পুলিচ আমি সকলোৱে চিনেমাত দেখিছো বাকিয়া তেখেতলোকে আচলতে হাফ পেণ্ট পিন্ধিছিলে আৰু যিসকল অলপ ওপৰ ৰেঞ্জৰ আছিলে তেখেতে লং পেণ্ট, কিন্তু ব্ৰিটিছৰ দিনৰ পুলিচ আছিলে। যদিও আমাৰ অসমৰ স্থানীয় পুলিচ বা স্থানীয় চিপাহী আছিল, কিন্তু ব্ৰিটিছৰ শাসনকাল চলিছিলে তেতিয়া, হয়নে? আৰু ব্ৰিটিছৰ শাসনকালত ককাই পুৰা ভালকে দেখিছে আৰু সেই স্মৃতি। ককা মোক এটা কথা কওকচোন, সেই ব্ৰিটিছৰ অসমখন আৰু বৰ্তমান আমাৰ এই অসমখনৰ মাজত কোনখন ভাল লাগে আপোনাৰ বেছি? কোনটো কৈছে ব্ৰিটিছৰ? অকমান জোৰত কৈ বুজাই দিয়া। তেতিয়াৰ লগত এতিয়া বৰ্তমান অসমখন পৰিৱৰ্তনটোৰ লগত কোনখন বেছি ভাল লাগিছে সেইটো সুধিছে। এতিয়া বেছি ভাল লাগিছে। এতিয়াৰ অসমখন ককাৰ বেছি ভাল লাগিছে। কিহৰ কাৰণে ককা? আমাৰ নিৰ্ভয় নিৰ্ভয়। এতিয়া আমাৰ অসমত আমি চাওক মোৰ গুজবাম আহি গৈছে, হাতত বহুত ঘাম। এই যিটো শব্দ ক'লে নিৰ্ভয়, সেই বস্তুটো বহুত ডাঙৰ। তেতিয়া আন্দোলন, মাৰপিট, বহুত কিবা কিবি। আৰু এই নিৰ্ভয়টো ককায়ো ভালকে বুজিব পাৰিছে যে তেতিয়াৰ অসমখনৰ লগত এতিয়াৰ অসমখনৰ তুলনা হয়তো কোনোবা এটা কোণত কৰিব নোৱাৰে। স্কুললৈ গৈছিলো, বাচ্ছাটোক ধৰি লৈ গৈছে ৰিভাৰ্চ কৰি পুলিচে, আৰু আমি ঘৰলৈ গুচি আহিছো। সেইসকল মানুহে হয়তো ভালকে বুজিব যে আনৰ শাসনৰ অধীনত থকাটো কিমান কষ্টকৰ। আজি সেই ককা গৰাকী মোৰ লগত আছে, যদিও ঠুকাঠুকি মাতেৰে তেওঁ কথাখিনি কৈছে, তেখেতৰ সেই কথাখিনিত কিবা যেন দুখ, ক'ৰবাত যেন বহুত যেন সেই স্মৃতিবোৰ সাঙুৰ খাই আছে অনুভৱ কৰিব পাৰো। কাৰণ স্কুলত গৈছিল, স্কুলৰ পৰা মাষ্টৰক ধৰি লৈ যায়, পঢ়াব নোৱাৰে, কাৰণ আমি আনৰ শাসনৰ অধীনত আছিলো। আমাৰ দেশখন যদিও আমাৰ নিজৰ মাটি ভেটি আমাৰ নিজৰ আছিল, কিন্তু শাসন আনে কৰিছিল। আৰু সেই যিটো স্বাধীন, আজি ককাই ভালকে বুজি পাব আমাতকেও বেছি, নহয় ককা? এতিয়া বেছি পলম নকৰি আমি ককাহঁতৰ ঘৰখন, ককা থকা ৰুমটো চাওঁ। ককা এতিয়া চকুৰে দেখা পায় নে নাপায়? চকুৰে দেখা পায় নে নাপায়? কিতাপ পঢ়িব পাৰিছো। কথা এটা কিন্তু আচৰিত, মই এতিয়া অনুমান কৰিব পাৰিছো। চাওক, 101 বছৰ বা 102 বছৰ হৈছে যেনিবা, তেনেকুৱা মানুহ এজন বৰ্তমান নিজৰ ভৰিত সবলে সুস্বাস্থ্যই থিয় দি আছে আমাৰ মাজত। বৰ্তমান দিনত বহুত ডাঙৰ কথা, কাৰণ আজিৰ দিনত মানুহে 60 বছৰ বয়সতে পাছ আউট হৈ যায়, আমাৰ মাজৰ পৰা নোহোৱা হৈ থাকে। ককাই কিতাপো পঢ়িব পাৰে আৰু কি কৰে? কীৰ্তন, নাম কীৰ্তন মন্দিৰত ৰাইজৰ লগত নাম কীৰ্তন কৰে। আচৰিত, কি ক'ম মানে, মোৰ মুখৰ ভাষা নাই, হয়তো ক'বলৈ কোনো শব্দ বিচাৰি পোৱা নাই। ভাল লাগিল ককাক লগ পাই। আহক এতিয়া আমি অনামিকাহঁতৰ ঘৰখন চাওঁ। ককা, আজি আপোনালোকৰ ঘৰখনো চাওঁ, আপুনি থকা ঘৰটোও চাম এতিয়া। চাওঁ। নমস্কাৰ। আহক অনামিকা, এতিয়া আমাক অনামিকাই দেখাব ককাই য'ত নাম কীৰ্তন কৰে। কেমেৰাটো লৈ আহক ফাৰ্ষ্ট। য'চত আহিছো, কিন্তু মোৰ মাতটো অলপ ভাঙা ভাঙা, ঠুনুকা হৈ আছে। এইটো চাইডত এখেতলোকৰ নামঘৰটো। এইটো নামঘৰত আমি কোন ভগৱানক আৰাধনা কৰো? কৃষ্ণক আৰাধনা কৰো। মই আপোনাৰ সন্দেহী অনুমান কৰিব পাৰিছো, কৃষ্ণ। এইটো হৈছে এখেতলোকৰ এটা বহুত আহল বহল নামঘৰ, আৰু একেবাৰে মন্দিৰৰ সিফালে মণিকূটটোত আছে তেখেতলোকৰ থাপনাখন। ইয়াতে সন্ধিয়া ৰাতিপুৱা তেখেতলোকে নাম কীৰ্তন কৰে, চাকি দিয়ে, ভগৱানক আৰাধনা কৰে। আৰু ইফালে যদি আমি ওলাই যাওঁ, আৰু অনামিকাৰ এটা বস্তু মোৰ ভাল লাগিছে যে যেতিয়া মই তাইক সুধিলো যে তোমালোকৰ ঘৰৰ হোম টুৰ দিব পাৰিম নেকি, হোম টুৰ দিয়া বুলি কোৱা লগে মানুহে ভাবিব যে হোম টুৰ ঘৰ দিব লাগিলে যে ঘৰখন বহুত ধুনীয়া হ'ব লাগিব, পৰিপাটি হ'ব লাগিব, বহুত পৰিষ্কাৰ হ'ব লাগিব, তাৰোপৰি ঘৰখন বহুত ধনী ৰকমৰ ঘৰ, এখন ধুনীয়া ঘৰ হ'ব লাগিব। একচুৱেলটো তেনেকুৱা একো নহয়। আৰু অনামিকাই লগালগ এটা কথা কৈছে যে আমি বহুত ধনী নহয়, মিডল ক্লাছ, কিন্তু তথাপিও তাই মানা কৰা নাই, আৰু লগতে ককাৰ কথাটো ক'লে। এতিয়া অনামিকাৰ ঘৰখন ভাল লাগিছে, ইয়াতে ধুনীয়াকে আছে। আহক পুৰা জচত আপোনালোকক দেখুৱাও। ঘৰখনৰ সন্মুখত আছে এজোপা পাইন গছ, পাইন গছত ধুনীয়াকে কপৌ ফুল গোবৰ দি ৰাখিছে, আৰু ইয়াতে আছে বিভিন্ন ধৰণৰ ফুল, সিফালে আছে গোলাপ ফুল। মাজত এনেকে শ্লপিং দিছে যাতে বাইক চাইক ঘৰৰ ভিতৰলৈকে নিব পাৰি। এটা কুকুৰ আছে, কুকুৰটোৰ নাম কি তোমালোকৰ? ঘৰত ল'ৰা বুলি মাতে। ল'ৰা? ল'ৰা, কিন্তু ছোৱালীহে হয় দেখোন। ছোৱালী আহিছে, ল'ৰাও আছে। ল'ৰা বুলি মাতে, কিন্তু কুকুৰটো হয় আচলতে। নাই, দুটা আছে, মই চোৱাই নাছিলো। এইটো ছোৱালী হয়, ল'ৰা মানে দুটা আছে যে। দুটা আছে, বুজিছো। আৰু এইটো চাইডত এখেতলোকৰ ধুনীয়াকে বাৰাণ্ডাখন পুৰা ফুল্লি গ্ৰীনেৰী হয়। পুৰা চৌপাশে আছে প্লান্টেশ্যন, বিভিন্ন ধৰণৰ ফুলৰ টাববোৰ ধুনীয়াকে পৰিপাটিকে সজাই ৰাখিছে। কোনে কৰে? অনামিকা? এইটো বাৰু মোৰে কাম। এতিয়া এইটো চিজনত অলপ টান হয়, এতিয়া অলপ মানে খাবলৈ দিগদাৰি হয়, ৰ'দ চ'দ বহুত ৰ'দটো যে, বেছি সেইটো যে। কাৰণে। আৰু ওপৰত চিলিংখন চাওক, এখন সম্পূৰ্ণৰূপে অসমীয়া বাঁহেৰে তৈয়াৰ কৰা এখন তৰ্জা বেৰৰ চিলিং, যাৰ কাৰণে এই ঘৰটোত অলপ গৰমটো সঁচাকে কম। আৰু ইয়াতে ধুনীয়াকে চকীবোৰ পাৰি ৰাখিছে, মাজত আছে এখন চেণ্টাৰ টেবুল। আলহী দুলহী আহিলে বাহিৰত বাৰাণ্ডাত গৰমত বহি
চাহ পানী খাবলৈ এই চেণ্টাৰ টেবুলখন ব্যৱহাৰ কৰা আছে চেণ্টাৰ টেবুলখনত সজাই ৰাখিছে এটা আৰ্টিফিচিয়েল ফুলৰ টাব ইফালে গোটেইবোৰ অৰিজিনেল ফুল বিভিন্ন ধৰণৰ প্লান্ট আছে মানি প্লান্ট স্নেক প্লান্ট বেম্বো ট্ৰী বহুত ইফালে যদি আমি সোমাই যাওঁ ইটো চাইডে যোৱাৰ আগতে ইফালে এটা ৰুম দেখিছো এইটো কি ৰুম হয় অনামিকা এইটো এনে আমাৰ সোফা ৰখা ৰুম আৰু আলহী আহিলে এইটো এটা ক'ব গ'লে ড্ৰয়িং ৰুম হয় আইতা গৰাকী ফটো ককাৰ আইতা হ'ব আৰু ইয়াতে ধুনীয়াকে কিছুমান হেণ্ডক্ৰাফ্ট বেম্বো হেৰিত বনাই ৰাখিছে ফুলদানি এয়া ককাজন ককাক কিন্তু ককা যেন লগা নাই কিবা ডেকা ল'ৰা টাইপে লাগিছে ফটোখনত হয়নে আৰু ইটো চাইডত আছে চাইডত আইতা আৰু সিফালে যদি দেখায় সিফালে কিছুমান সম্বৰ্ধনা পত্ৰ আৰু ওপৰত এখন আছে ফুলৰ গোলাপ ফুলৰ এটা আৰ্হিত বনোৱা ফটো ফ্ৰেম এখন কোনে বনাইছে এখন মোৰ পেহীয়ে বনাইছে হাতেৰে ৰং কৰি ন আৰু ইয়াতে চাইডত পাৰি থোৱা আছে ফেমিলি সোফা এই ফেমিলি সোফাবোৰ কেতিয়া কিনিছিল হ'ল এইবোৰ 20-25 বছৰ 20-25 বছৰ মাৰ বিয়াৰ লগতে আনিছিল নেকি মাৰ বিয়া খুৰা বিয়া আৰু পিছে এটা কথা কোৱা নাই অনামিকাই কিন্তু চাকৰি কৰে আমি অফ কেমেৰা কথা পাতিলো বহুতখিনি অনামিকাই চাকৰি কৰে অনামিকাই কোনটো ডিপাৰ্টমেন্টত চাকৰি কৰে হেল্থ ডিপাৰ্টমেন্টত চাকৰি কৰে ডেজিগনেশ্যন মোৰ কমিউনিটি হেল্থ অফিচাৰ CHO আচ্ছা কমিউনিটি হেল্থ অফিচাৰ দেখাত কিন্তু সৰু মৰু হ'ব পাৰে কিন্তু চাকৰি কৰে আৰু ইয়াতে আছে এখন চেণ্টাৰ টেবুল ব্লেক ফিনিশত আছে আৰু ইয়াতে এজোপা ধুনীয়া বেম্বো ট্ৰী প্লাছ মানি প্লান্ট এজোপা ধুনীয়াকে সজাই ৰাখিছে অৰিজিনেল হয় মেইনটেইন অনামিকাই কৰে আৰু ইটো চাইডত আছে ফেমিলি সোফা ধুনীয়াকে ইয়াতে চাৰিওপাশে সোফা পাৰি ৰাখিছে বলক এতিয়া অনামিকা আমাক কি ৰুম দেখাই আমি চাওঁগে ককাৰ ৰুম এইটো হৈছে ককা থকা ৰুম আৰু ককা থকা ৰুমটোত ককাৰ বিচনাখনত মই বহি দিছো বিচনাখনতে আছে এটা এনেকুৱা লাইট বেড চুইচ বুলি কয় এইটো বেড চুইচ এই চুইচটোৰে লাইট অন অফ কৰে এইটো এটা সম্পূৰ্ণৰূপে ককাৰ ৰুম হয় চাইডত আছে এখন ককাৰ বহা চকী এখনত কিছুমান ককাৰ মেডিচিন আছে ইটো চাইডত আছে এখন ৰেগ ইয়াতে আছে এখন ককাৰ আলনাখনত ককাৰ এটা চুট আছে মানে এটা কোট ককাই পিন্ধে ধুনীয়াকে ইস্ত্ৰি কৰি ইয়াতে ৰাখি থৈছে ককাৰ আলনা এখন ককাৰ বিচনা এই বিচনাখনৰ কিমান মান বছৰ হ'ব অনামিকা এইটোতো মোৰ মনত নাই মই সৰুৰ পৰাই দেখি আছো মানে 50 বছৰ মান হ'ব চাগে হ'ব লাগে মই যিমানৰ পৰা ককাৰ এখন বিচনাতে শুৱে আৰু ইয়াতে আছে অনামিকাৰ দেউতা নমস্কাৰ হয় হয় খুৰা দেউ আমি বহুত কথা পাতিলো এতিয়া বিশেষ কথা নাপাতো ঘৰখন চাই আছো আপোনাৰ ভাল নামটো অসমৰ ৰাইজে জানিব বিচাৰো মোৰ নামটো হয় মোৰ নাম চিদানন্দ বৰা বহুত ভাল লাগিল আপোনাৰ ছোৱালী লগ পালো ঘৰখন চালো বিশেষকে ককাক লগ পালো ভাল লাগিল এতিয়া ঘৰখন দেখুৱাই আছে আপুনি ঠিক আছে আহক এতিয়া এটা বেলেগ ৰুমত আহিছো এই ৰুমটো হৈছে অনামিকাৰ ৰুম এইটো অনামিকাৰ ৰুম নহয় এইটো গেষ্ট ৰুম আৰু আমিও থাকো আলহীটো আহিলে ইয়াতে থাকিব পাৰে আৰু ইয়াতে এটা মস্ত ডাঙৰ টেডি দেখা পাইছো মই ইমান ডাঙৰ টেডিটো কাৰ হয় অনামিকা কোনে কিনিছিলে বায়ে কিনিছিলে বিয়া হৈ গ'ল ইয়াত দিয়া নাছিলে এইটো অনামিকা বায়েকৰ হয় নাজানে কোনোবাই গিফ্ট দিছে নেকি বহুত ডাঙৰ এটা টেডি ইয়াতেও আছে কেইটামান টেডি এইকেইটা কাৰ হয় একচুয়ালি বায়ে সব টেডি মানে হেৰি কৰে কালেক্ট কৰে মোৰ এইবিলাকত চখ নাই বাক চাগে কোনোবাই গিফ্ট দিছিলে মছলি বাই যদি চাই আছে বেয়া নাপাব ধেমালি কৰিছো আৰু এখন হৈছে এখন ষ্টাডি টেবুল এখনত অনামিকাই ষ্টাডি কৰা ইয়াতে মই বিভিন্ন ধৰণৰ কিতাপ দেখিছো আৰু যিবোৰ কিতাপ হয়তো কোনোবা এটা কোনত মেডিকেলৰ লগত বহুত জড়িত মেডিকেল সাৰ্জিকেল নাৰ্ছিং পেডিয়াট্ৰিক নাৰ্ছিং বিভিন্ন ধৰণৰ কিতাপ এই নাৰ্ছিঙৰ কিতাপবোৰ কাৰ হয় মোৰে হয় তুমি নাৰ্ছিং কৰিছা নেকি মই জিএনএম কমপ্লিট কৰিছো জিএনএম মস্ত টেলেন্ট আছে দেখোন জিএনএম বেজি দিব জানা মানে এইটোতো আৰু নাৰ্ছিং কৰিছে যিহেতু বেজি দিব জানে এখন টেবুলত অনামিকাই ষ্টাডি কৰে আৰু টেবুলখনৰ তলত ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী কিছুমান ৰাখিছে গাঁৱৰ ঘৰ হয় বিভিন্ন বস্তু অলাগতিয়াল যদিও লাগতিয়াল বুলি ভাবি ৰাখি থোৱা হয় ইয়াতে আছে এটা মিউজিক চিষ্টেম গানো শুনা এইটো মিউজিক চিষ্টেমত গান বজোৱা হয় এটা মিউজিক চিষ্টেম আছে ইটো সাইডত আছে আলমিৰাৰ ওপৰত আছে এটা ট্ৰলি আৰু ওপৰৰ চিলিংখন আৰু ঘৰটোৰ সম্পূৰ্ণ ওপৰভাগ এনেকুৱা তৰ্জাদেৰৰ চিলিং দিয়া হৈছে আৰু ঘৰখন বহুত ধুনীয়া ঠাণ্ডা ভাল লাগিছে আৰু ৱালবোৰত ৰং চং কৰিলে বহুত ধুনীয়া হ'ব ইফালে যাওঁ অনামিকা আমি ওলাই এইটো হৈছে অনামিকাহঁতৰ কৰিডৰ বহুত দীঘল হয় কৰিডৰটো ইয়াতে এটা ৰুম আছে বেডৰুম ইফালেও এটা আছে ৰুম ইমানবোৰ কভাৰ নকৰো ভিডিঅ'টো অলৰেডি বহুত দীঘল হ'ল ইফালে যদি আমি সোমাই যাওঁ এইটো কি পাম অনামিকা এইটো আমাৰ কিচেন কাম আৰু ডাইনিং হল ঘৰটো পুৰা সম্পূৰ্ণৰূপে হৈ উঠাৰ পিছত বহুত ধুনীয়া লাগিব ইফালে এটা আছে বহুত পুৰণি দিনৰ ধুনীয়া এটা টিভি এটা টেবুলৰ লগত টিভিটো আছে কিছুমান ধুনীয়া এনেকুৱা কিছুমান আৰ্টিফিচিয়েল শ্বপিচেছ আছে এইবোৰ পেহী নিজে হ্যান্ডমেড কোনে বনাইছে পেহীয়ে বনোৱা
পেহীয়ে এইবোৰ পেহীয়ে নিজে হাতেৰে বনাইছে কিহেৰে বনাইছে এইবোৰ আৰু এইটো চাইডত যদি আছে ধুনীয়াকে কিছুমান চকী প্লাষ্টিকৰ চকী এইটো ৰুমত অৱশ্যে মই অলপ গৰম পাইছো কাৰণ ওপৰত চিলিং দিয়া হোৱা নাই ইয়াতে আছে এখন ফেন এইটো চাইডে এখন আছে ডাইনিং টেবুল এইখনতে বহি সকলোৱে ভাত খায় ককাইও ইয়াতে ডাইনিঙত বহি ভাত খাব পাৰে নে ককাই ডাইনিঙতে বহি ভাত খায় ককাই তলত নোৱাৰে বাৰু মানে এতিয়াতো ডাইনিঙে হৈ গ'ল এতিয়াতো ডাইনিঙে হৈ গ'ল তো ডাইনিঙত ককাই বহিও ভাত খায় আৰু এইটো চাইডত আছে এখেতলোকৰ পিছফালৰ খেতিডৰা মই যে দেখুৱাইছিলো ইয়াতে আছে এখন ৰাউণ্ড ডাইনিং টেবুল এই ডাইনিং টেবুলখনত বিভিন্ন বস্তু সজাই ৰাখিছে সেই আৰু বাচন চাচন ধুই আনি ৰাখে আৰু ইয়াতে প্ৰয়োজনীয় কিটচেনৰ সামগ্ৰী কিছুমান আছে ইফালে আছে বেচিনটো আৰু সেইটো হৈছে এখেতলোকৰ পাকঘৰটো ৰান্ধনি সোমাই আছে আহিব বাৰু পাকঘৰত আছে এইটো অনামিকা মা চাগে খুৰীমা নমস্কাৰ মই যদিও অফ কেমেৰা কথা পাতিছো তথাপিও আপোনালোকৰ কাৰণে এইখিনি অন কেমেৰা কৰিব লগা হয় এয়া খুৰীমা আৰু ধুনীয়াকে চাহ বনাই আছে আৰু ধুনীয়াকে ৰান্ধনি বহুত গৰমত কিন্তু কাম কৰি আছে আপুনি এই ৰুমটো অলপ গৰম ভাল লাগিছে পাকঘৰটো বৰ ধুনীয়াকে পৰিপাটিকে চাফাকে ৰাখিছে আৰু বনাই উঠাৰ পিছত বৰ ধুনীয়া লাগিব বাহিৰত আছে এটা ঢেঁকীশাল এই ঢেঁকীশালটোত বহুতৰ ঘৰত অৱশ্যে মই ঢেঁকী দেখিছো যদিও আজিকালি পাবলৈ নাই প্ৰায় লুপ্ত হৈ গৈছে মানুহে মিক্সিত খুন্দে বা মেচিনত খুন্দে পিঠাগুৰি ইয়াতে ঢেঁকী খুন্দা হয় নে অনামিকা তুমি ঢেঁকী দিব জানা ঢেঁকীত গুড়া খুন্দা বিহু হলে চাগে পুৰা ব্যস্ত হৈ থাকে আৰু ইয়াতে আছে এটা চৌকা ঢেঁকীত গুড়া খুন্দি এই চৌকাটোতে এখেতলোকে পিঠা পনা বা আদাৰ্ছ কেতিয়াবা মাংস চাংস খালে ইয়াতে বনাই খোৱা হয় চৌকা কাৰণ চৌকাৰ জুইৰ সোৱাদটো বেলেগ জুইৰ সোৱাদটো বেলেগ আৰু ইয়াতে আছে ডলা চালনী নিষ্কা কয়নে কুলা এইবিলাক আছে খৰাহী আৰু ইয়াতে প্ৰয়োজনীয় সামগ্ৰীবোৰ আছে আৰু আহক পিছফালে এটা পুখুৰী আছে হেনো পুখুৰীটো চাওক আৰু ৰবাব টেঙা ধুনীয়াকে লাগি আছে এই যে ৰবাব টেঙাটো আগতে আমি কি কৰিছিলো জানে ফুটবল খেলিছিলো চাইল্ডহুড মেমৰিজ আৰু গোল নেমু আছে গুৱাহাটীত দুটা নেমুত 10 টকাকে লয় ইয়াতেতো ফ্ৰী আৰু ইয়াতে এখেতলোকৰ তামোলৰ বাগান জেতুকা কোনফালে আছে ইফালে জেতুকা আছে এই পুখুৰীটোত মাছ চাছ আছে নে অনামিকা মাছ আছে ন নতুনকে দিয়াও হৈছে মানে তোমালোকে জীৱা মাছ হয় ন ইয়াতে বানপানী চানপানীটো নহয় আচ্ছা চাওক ইয়াতে আছে পুখুৰীটোৰ পাৰত এনেকে কিছুমান জাঠি জুম পেলাই থৈ দিছে কাৰণ মাছবোৰ যাতে খাই ল'ব পাৰে আজিৰ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিবলৈ আহিছিলো চাই কেনেকুৱা পালে আপোনালোকে এটা সুন্দৰকৈ কমেণ্ট বক্সত লিখিব বিশেষকৈ এই ককাজনক ককাৰ লগৰ যিবোৰ সুমধুৰ স্মৃতি ককাই আমাক ক'লে নিজৰ এক্সপিৰিয়েঞ্চবোৰ সেইটো বহুত ডাঙৰ কথা আৰু সেই বস্তুখিনিয়ে মোক বহুত আপ্লুত কৰিছে চাগে কোনোবা এটা কোণত আপোনালোককো আপ্লুত কৰিব ভাল লাগিল ককাক লগ পাই ইফালে অনামিকাক লগ পাই আৰু অনামিকা আমি ওলাই দিওঁ খুৰা দেও আহিছো ইমানতে আজি এই ভিডিঅ'টো শেষ কৰিলো লগ পাম আকৌ এটা নতুন ভিডিঅ' টিল দেন টাটা বাই বাই জয় আই অসম